বন্ধুসকল এই যে দেখিছে এয়া দেখিছে মই যে এনেকৈ দিছোঁ যে এয়া হৈছে আমাৰ গোসাঁই ঘৰটোৰ এখন পশ্চিমৰ ৱালখন ইয়াতে ৰং লগোৱা হৈ আছে মই এখন ইউটিউবৰ ভিডিঅ'বোৰ কৰিবৰ কাৰণে এটা ধুনীয়া এটা আলবাম লৈছোঁ আৰু সেই যিকি নহওক এতিয়া ভিডিঅ'টো কিয় কৰিলোঁ ন এই যে কেতিয়াবা আমাৰ কিবা কাৰণত আমাৰ পায়খানাদাৰৰ জোখতকৈও আমাৰ বাহিৰ হ'ব লগা লাটবোৰ শৌচৰ লাটবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া কি হয় আমি সেই তাক বাহিৰ কৰিবৰ কাৰণে লেট্ৰিনত গৈ বহুত সময় আমি যুঁজ দিব লগা হয় নহয়নে বাৰু সেইটো চাগে অনেক মানুহৰ এটা অভিজ্ঞতা হৈছে কেতিয়াবা এনেকুৱা হয় মানে কি হ'ল একেবাৰে বল প্ৰয়োগ কৰোঁতে ক'ৰবাত ধৰি কৰি হ'ল মানে শৌচৰ লাটটোক মানে বাহিৰ কৰিবলৈ যাওঁতে আমাৰ চকুপানী পৰ্যন্ত মানে ওলাই যায় নহয়নে বাৰু আচ্ছা ঠিকেই আছে বা কিবা কৰি আমাৰ পায়খানাটো হ'ল এই যে আপোনাৰ শিশুটো এই কণমানি ছোৱালী হওক বা ল'ৰাই হওক যি এই 2-3 বছৰে যিখিনি শিশু তেওঁলোকৰ কেতিয়াবা তেনেকুৱা টান হৈ যায় কিবা কাৰণত কেতিয়াবা এনেকুৱা হয় কেইবাদিনলৈকে মানে শৌচ নকৰিলেও সেই ভিতৰতে জাম হৈ শৌচৰ লডাবোৰ মানে কি এনেকুৱা হয় বাহিৰলৈ ওলাই আহিবলগীয়া সেই জোঙা অংশটো কেতিয়াবা ভুটা হৈ পেলাই এনেকৈ মানে শৌচদাৰৰ পৰা মানে বহলি থাকে ভিতৰতে বহলি থাকে আমি বল প্ৰয়োগ কৰিলোঁ বা শিশুটিয়ে বল প্ৰয়োগ কৰিলোঁ কোনো কাৰণতে ওলাই নাহে ফলত মানে অসহ্য যন্ত্ৰণাত সেই কণমানিটোৱে হওক বা শিশুটিয়ে হওক মানে চিঞৰে বা কান্দে হাহাকাৰ লগাই থাকে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি তাক মাৰধৰ নকৰিব কেতিয়াবা এনেকৈ মাৰধৰ কৰা যায় যে এইটো শৌচ কৰ পায়খানা কৰ বুলি কওঁতে তই পায়খানা নকৰ এইবিলাক কেতিয়াবা খঙে লাগে মাকহঁতে হয়তো কেতিয়াবা 2 এচাট দিবও পাৰে কিন্তু আপোনাৰ সবে সেইটো মানে কৰিব নালাগে বা নকৰে বুলি ধৰি ল'লোঁ কিন্তু কোনোবাই কেতিয়াবা কৰে গতিকে কি কৰিব আপোনাৰ যদি স্কুটিখন আছে আপুনি ফটককৈ গৈ পেলাই হয় দেউতাকে বা আপুনি গৈ পেলাই ফাৰ্মাচীলৈ যাব ফাৰ্মাচীত গৈ পেলাই আপুনি সুধিব যে এই শৌচ বাহিৰ হোৱা কিবা দৰৱ দিব পৰা যায় নেকি তেতিয়া দেখিব আপোনাক ফাৰ্মাচীত থকা সেই ল'ৰাজনে বা চিকিৎসকজনেই হওক আপোনাক সেই দৰৱটো দি দিব আৰু দি পেলাই আপোনাক ক'ব যে কেনেকৈ আপুনি শৌচৰ দৰৱ কেনেকৈ মানে লগাই দিব লাগিব বা ভৰাই দিব লাগিব এইখিনি কথা মানে ধুনীয়াকৈ আপোনাক বনাই দিব দেখিব কিছু সময়ৰ পিছত আপোনাৰ ল'ৰাটোৱে কোনো কষ্ট নোহোৱাকৈ মানে কি শৌচটো বাঢ়ি কৰিবলৈ মানে সক্ষম হৈছে গতিকে এইটো কাৰণে কৰিলোঁ এই কথাটো আপুনি মই বহুতেই জানো কিন্তু হাজাৰজন মানুহে হয়তো নাজানিবও পাৰে গতিকে আজিকালি এণ্ড্ৰইড মোবাইল হোৱাৰ বাবে ইউটিউব হওক বা হোৱাটছএপে হওক বা ফেচবুকৰ জৰিয়তে হওক এই বতৰাবোৰ ভাইৰেল কৰি দিছোঁ যাতে তেওঁলোকো উপকৃত হয় নহয়নে বন্ধু ধন্যবাদ